স্কুলীয়া জীৱনৰ বহু কাহিনী থাকে। তাৰে কিছুমান কাহিনী জীয়াই থাকে আৰু কিছুমান কাহিনী সময়ৰ সোঁতত হেৰাই যায়। আহকচোন আজি শুনো স্কুলীয়া জীৱনৰ এটা আধৰুৱা প্ৰেম কাহিনী। নৱম শ্ৰেণীত পঢ়া ৰিকিয়ে তাৰ স্কুল ছুটি হোৱাৰ পাছত লৰালৰিকৈ ঘৰলৈ আহি তাৰ শোৱা কোঠাৰ খিৰিকীখনৰ কাষত ৰৈ থাকে। কাৰণ এটাই, স্কুলৰ পৰা উভতি আহোঁতে সেই ছোৱালীজনীক এবাৰ চোৱা। তাইৰ নাম ৰিয়া। ৰিয়া গাঁৱৰে এখন ছোৱালী হাইস্কুলত পঢ়ে আৰু ৰিকিহঁতৰ ঘৰৰ সন্মুখেদিয়ে সদায় স্কুললৈ অহা যোৱা কৰে। ৰিয়াই যেতিয়া হাতত স্কুলৰ বেগটো লৈ ৰিকিৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ গৈছিল, তেতিয়া ৰিকিয়ে খিৰিকীখন মেলি সদায় ৰিয়াক চাইছিল। সি একো কোৱা নাছিল, মাত্ৰ তাইফালে অলপ চাই হাঁহিছিল। আৰু ৰিয়ায়ো ৰিকিৰ সেই মিঠা চাৱনিটো বুজি পাইছিল। তাইও ৰিকিলৈ লাজে লাজে চাইছিল আৰু এনেকৈ আৰম্ভ হৈছিল এটি মিঠা প্ৰেম কাহিনীৰ। আৰু ৰিকিয়ে ৰিয়াক বহুত ভাল পাই পেলাইছিল। ৰিকিয়ে ৰিয়াক সদায় এনেকৈ তাৰ খিৰিকীখনেদি চাইছিল, কিন্তু সি কেতিয়াও ৰিয়াক একো ক'ব পৰা নাছিল। সময় বাগৰিল, ৰিকিয়ে হাইস্কুল শেষ কৰি কলেজো পালে। ৰিকি বৰ্তমান চহৰৰ কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ। ৰিকিয়ে ৰিয়াক বহুদিন দেখা নাই যদিও সি কিন্তু ৰিয়াক আজিও সেই আগৰ দৰে ভাল পায়। ৰিকিয়ে ভাবিলে ইঞ্জিনিয়াৰিং শেষ কৰি এইবাৰ ঘৰলৈ গৈ সি ৰিয়াক তাৰ সকলোবোৰ মনৰ কথা খুলি ক'ব। লাহে লাহে সময়বোৰ পাৰ হ'ল। ৰিকিয়ে খুব ভালকৈ ইঞ্জিনিয়াৰিং পাছ কৰি বহুদিনৰ পাছত ঘৰলৈ আহিছে। আৰু ৰিকিয়ে ঘৰ আহি পোৱা মাত্ৰকে সি তাৰ নিজৰ ৰুমলৈ গৈ খিৰিকীখন খুলি বাহিৰলৈ চালে। সেই একে ধূলিময় ৰাস্তা, সেই একে গাঁৱৰ পৰিৱেশ। কিন্তু ৰিয়া ক'ত? হঠাৎ ৰিয়া নেদেখিলে এজনী সৰু ছোৱালী স্কুলৰ পৰা সেই একে বাটেৰে দৌৰি আহি। সেই সৰু ছোৱালীজনী দেখিবলৈ একেবাৰেই ৰিয়াৰ দৰে। ৰিকি আচৰিত হ'ল যেতিয়াই তাৰ চকু গ'ল বাটৰ অলপ দূৰত ৰৈ থকা এগৰাকী মহিলাৰ ফালে। কাৰণ সেই মহিলাগৰাকী আন কোনো নহয়, সেই মহিলাগৰাকী হ'ল ৰিয়া। ৰিকিৰ আৰু বুজিবলৈ বাকী নাথাকিল সেই কণমানি ছোৱালীজনী যে ৰিয়াৰে ছোৱালী হয়। ঠিক সেই সময়তে মহিলাগৰাকী মানে ৰিয়ায়ো খিৰিকীখনৰ ফালে এবাৰ মূৰ তুলি চালে। আজি প্ৰায় 10 বছৰৰ পাছত দুয়োৰে চকুৱে চকুৱে পৰিল। দুয়োৰে ওঠত আগৰ সেই সৰল হাঁহিটো নাই, কিন্তু দুয়োৰে চকুৰ কোণত জিলিকি উঠিল বহুতো পুৰণি স্মৃতি। ৰিকি দুখত ভাগি পৰিল, সি হুকহুকাই কান্দি উঠিল। খিৰিকীখনৰ সিপাৰে আৰু কোনোবা এজনী ৰিয়া নাই, সঁচা। কিন্তু সময়ৰ এই যাত্ৰাত তেওঁলোকৰ এই প্ৰেম আজিও এক আধৰুৱা মিঠা কাহিনী হৈ জীয়াই আছে। আৰু এই খিৰিকীখন তেওঁলোকৰ সেই ধুনীয়া প্ৰেম কাহিনীটোৰ সাক্ষী হৈ ৰ'ব। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।